মুখৰ ৰাইজৰ কাৰণে আজি এটা নতুন এটা পৰিৱেশ। এইটোৱে হ'ল বৰিমুখ বজাৰটো বহুত দিন ধৰি বৰষুণ দিলে আৰু বতাহ দিলে বা তেনেকুৱা হ'লে বজাৰটো বন্ধ হৈ থাকে। দীৰ্ঘদিন ধৰি এই অঞ্চলৰ মানুহে এটা বজাৰৰ কাৰণে বহুত এটা আশা কৰি আছিলে আৰু সঁচাকৈ আজি বিটিআৰ চৰকাৰে আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই ধুনীয়া এটা আমাৰ বৰিমুখ অঞ্চলৰ ৰাইজৰ কাৰণে দুটা কৰি ঘৰ বনাই দিছে 1 কোটি টকা। তেখেতক আমি বৰিমুখবাসী ৰাইজ হৈ পেলাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ আয়ু দীৰ্ঘ আয়ু যাতে হয় আৰু বিটিচিখন তীব্ৰ গতিৰে তেখেতে যেন আৰু আগবঢ়াই লৈ যাব পাৰে এইটো কামনা কৰিছোঁ। মুখৰ ৰাইজৰ কাৰণে আজি এটা নতুন এটা পৰিৱেশ। এইটোৱে হ'ল বৰিমুখ বজাৰটো বহুত দিন ধৰি বৰষুণ দিলে আৰু বতাহ দিলে বা তেনেকুৱা হ'লে বজাৰটো বন্ধ হৈ থাকে। দীৰ্ঘদিন ধৰি এই অঞ্চলৰ মানুহে এটা বজাৰৰ কাৰণে বহুত এটা আশা কৰি আছিলে আৰু সঁচাকৈ আজি বিটিআৰ চৰকাৰে আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই ধুনীয়া এটা আমাৰ বৰিমুখ অঞ্চলৰ ৰাইজৰ কাৰণে দুটা কৰি ঘৰ বনাই দিছে 1 কোটি টকা। তেখেতক আমি বৰিমুখবাসী ৰাইজ হৈ পেলাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ আয়ু দীৰ্ঘ আয়ু যাতে হয় আৰু বিটিচিখন তীব্ৰ গতিৰে তেখেতে যেন আৰু আগবঢ়াই লৈ যাব পাৰে এইটো কামনা কৰিছোঁ।